গাইজ কি খবৰ হয়তো আপোনালোকে মোক পাহৰি গৈছে বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ আৰু আজি ধুনীয়া এডোখৰ ঠাই গৈ আছোঁ নামটো কি নাজানো এই যে কণ্টেণ্ট ক্ৰিয়েটাৰ মই সদায় আমাৰ অসমত থকা যিবিলাক আনএক্সপ্ল'ৰ জেগা এইবিলাক এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিছোঁ গাইজ আৰু খুব বেছি ভাল পাওঁ মই এক্সপ্ল'ৰ কৰি আৰু গাইজ আজি ঠিক তেনেদৰে এখন ধুনীয়া ঠাইলৈ গৈ আছোঁ সেইখন ঠাইও বেছি এক্সপ্ল'ৰ হোৱা নাই তাকে চাব গৈছোঁ কেনেকুৱা কি গাইজ তো গাইজ চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু গাইছ আমি এতিয়া আহি পালোঁ এইখিনি কি জেগা পাই নাম নাজানো আমি ইফালে সোমালোঁ এইফালে ভকৰ পৰা সোমালোঁ যিটো পেট্ৰল পাম্পৰ ৰাইট চাইডে দক্ষিণ ফালে সোমাৰ ৰাস্তা ইয়াৰ এইফালে গৈ থাকিলে হাঁহিম পাম আৰু হাঁহিমৰ পৰা বেছি দূৰ নাই অলপ আমি মেইন ডেষ্টিনেশ্যনটো পাম আৰু গাইছ গৈ থাকোঁ আমি ইয়াৰ পৰা আপোনালোকে ভিউ এনজয় কৰক। লেটছ গো গাইছ। আঠিয়াবাৰী বুলি কয় আৰু এইখিনি হৈছে আসাম মেঘালয় সীমান্ত আমি এইটোৰ পৰা আহিছিলোঁ আৰু আমি গৈ আছোঁ খুব ধুনীয়াকৈ আৰু গাইছ মোৰ সৈতে গৈ আছোঁ নিজুম ইয়াক দেখুৱাই নাই কেমেৰাৰ পিছত থকা ব্যক্তি যোনে আগৰ ভিডিঅ'বিলাক চাইছে ইয়াক দেখিছে হয়তো আগতে আৰু গাইছ গৈ আছোঁ ইয়াৰ পৰা তামোল চামোল ল'লোঁ ইয়াতে খাই আৰু গৈ আছোঁ গাইছ কিছু দূৰ হোৱাৰ পিছত আমি ইয়াতে দেখা পালোঁ চাইনবোৰ্ড মাওখ্ৰেং পিকনিক স্পট বুলি কৈ আছে গাইছ আৰু এইফালে আছে গৈ আছোঁ ধুনীয়া কৰি এইফালে কিছে ক'ব নোৱাৰোঁ আৰু এইফালে চাইনবোৰ্ড আছে আমি গৈ আছোঁ এইফালে গাইছ। পাৰ্ক কৰি আৰু ইয়াতে গৈ আছোঁ ধুনীয়া কৰি পাৰ্কিং দিওঁ আৰু অলপ এনজয় কৰোঁ গাইছ। আৰু গাইছ আপোনালোকে চাব পাৰিছে আমাৰ হৈছে ফাইনেল ডেষ্টিনেশ্যন আমাৰ মূল লক্ষ্যস্থান আপোনালোকে চাব পাৰিছে স্ক্ৰীণত কেনেকুৱা লাগিছে আৰু গাইছ কমেণ্ট কৰি দিব সকলোৱে কেনেকুৱা লাগিছে বনভোজস্থলীটো। আৰু গাইছ এয়া হৈছে ব্ৰিজৰ ওপৰৰ পৰা লোৱা ফুটেজ আপোনালোকে চাব পাৰিছে কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু ওপৰৰ পৰা কেনেকুৱা দৃশ্য হৈছে আপোনালোকে কমেণ্ট কৰি জনাব গাইছ। দৃশ্য চাওকে কেনেকুৱা লাগিছে গাইছ ব্ৰিজৰ ওপৰৰ পৰা খুব বেছি ভাল লাগে গাইছ ব্ৰিজখনত উঠি আপোনালোকে আহিব পাৰে ইয়াতে ধুনীয়া বনভোজস্থলী গাইছ। আৰু গাইছ খুব ধুনীয়াকৈ আমি ব্ৰিজখন পাৰ হ'লোঁ আৰু ব্ৰিজখন পাৰ হৈ ধুনীয়াকৈ ওপৰত পোষ্টাৰ দেখিলোঁ উমাই ৱাটাৰফল বুলি আৰু কাৰ চিন দি আছিল আৰু তাৰ কাৰণে ধুনীয়াকৈ ওপৰলৈ গ'লোঁ গাইছ আমি ৱাটাৰফলটো চাব আজিলৈকে ময়ে দেখা নাই গাইছ 4বাৰমান আহিলোঁ মই আৰু গাইছ তাকে চাব আছোঁ উমাই ৱাটাৰফল হয়তো আপোনালোকে 90% দেখা নাই এইটো ৱাটাৰফল হিডেন ৱাটাৰফল গাইছ। guys, itu waterfall.
আৰু গাইছ তাৰ পৰা আমি আহিলোঁ ইয়াতে অলপ ৰখিলোঁ আগত গৈ তাতে কিয়নো খুব বেছি হাল্লা আৰু ইয়াতে আহিলোঁ অলপমান আগত আহি এতিয়া আমি গৈ আছোঁ গাইছ নেক্সট ডেষ্টিনেশ্যন নহয় এইবাৰ নতুনকৈ হাইমৰ ওচৰতে চাব লগা ঠাই বনাইছে মানে প্ৰতি বছৰে এনেকুৱাকৈ বনাই টেম্পৰাৰীকৈ আৰু গাইছ তাতে আজি গৈছোঁ আৰু তাতে গৈ লগ পাইছোঁ গাইছ তাৰো ভিডিঅ' এটা ভিতৰতে পাই যাব আপোনালোকে চিন্তা নকৰিব আৰু আপোনালোকে আহিব পাৰে গাইছ মাওখ্ৰেং পিকনিক স্পট চিলড্ৰেন ডাটা চাই থাকক গাইছ তালৈকে আমি আমাৰ ডেষ্টিনেশ্যনটো মোটামুটি পাইছোঁৱে ডেষ্টিনেশ্যনে বুলি ধৰি ল'ব আপোনালোকে গাইছ আমি আছিলোঁ ইফালৰ পৰা আৰু গৈ আহিছোঁ ইফালে অলপ দূৰ গ'লে পাম আৰু বেছি দূৰ নাই গাইছ আৰু গাইছ আহি পালোঁ আমি পাৰ্ক ৰিভাৰ বিচ মানে গাইছ আপোনালোকে কণ্টেক্ট কৰিব পাৰে কণ্টেক্ট নাম্বাৰ দিয়া আছে ইয়াতে আৰু গাইছ চাব আপোনালোকে ৰিভাৰ বিচ 20 টকাকৈ আছে 40 টকা দেখোন ¿Qué? King Bizar. Khali guys. আৰু গাইছ চাব ইয়াৰ পৰিৱেশ কেনেকুৱা লাইটিং ধুনীয়া দিছে গাইছ আৰু অলপ আন্ধাৰ হ'লে খুব বেছি ভাল লাগিব অলপ গল্ডেনে হৈ আছে চাব গাইছ ধুনীয়া ৰিভাৰ বিচ বোলে অ' মাই গড প্ৰতি বছৰে এনেকুৱাকৈ বনাই গাইছ জানুৱাৰী ডিচেম্বৰ মানে হেৰি কি কয় এইটো কাৰকলৰ কি কয় Why Swiss D? আৰু গাইছ এতিয়া খুব ধুনীয়াকৈ ফটো বনাই লৈছে ফটো উঠাৰ কাৰণে আৰু নিজুম হে ব্ৰ লুকোৱা দি আৰু গাইছ তাৰ পৰা আহিলোঁ খুব ধুনীয়াকৈ ফটো ফ্ৰেম বনাই দিছে ইয়াতে বহাৰ মানুহবিলাকে ফটো উঠিছে আমি কৃষ্ণ টাইপ লাগে মানে কৈ দিল ফিলিংছটো গাইছ আন্ধাৰ আপোনালোকে কৈ দি বহুত বেয়া পাইছে হয়তো আৰু গৈছে কৰিছে ইয়াতে আৰু গাইছ চাব আপোনালোকে ধুনীয়াকৈ ফটো উঠাৰ কাৰণে ফ্ৰেম বনাই দিছে আৰু গাইছ ধুনীয়া ফ্ৰেমৰ পৰা ফটো উঠি আহিলোঁ মানে ভিডিঅ' কৰি আহিলোঁ গাইছ এতিয়া নেক্সট ফ্ৰেম এটাত গৈ আছোঁ গাইছ বহুতকেইটা বনাই দিছোঁ এনেকুৱা কৰিয়ে বনাই আছোঁ গাইছ এতিয়া নেক্সট এতিয়া গৈ আছোঁ কি বনাইছে দেখুৱাই আছোঁ আপোনালোক গাইছ আৰু গাইছ চাব দিছে আপোনালোকে ইয়াতে খুব ধুনীয়াকৈ ফটো উঠাৰ কাৰণে ফ্ৰেম এইটো বেষ্ট লাগছে গাইছ इसको 10 से 8 मार्क मिलता है আৰু গাইছ চাব কিমান ধুনীয়া লাগছে ফ্ৰেমটো বোলে নিজুম যাতে সিজিলে আছে আপোনালোকে আহিব পাৰে গাইছ এইটো হাইমত থকা হাইমৰ ওচৰত থকা একজেক্ট লোকেশ্যনটো ক'ব নোৱাৰোঁ গাইছ কি নাম এটা ৰিভাৰ বিচ বুলি কৈ আছে বৰ্তমানতে নামটো কি নাজানো গাইছ আৰু গাইছ চাব কিমান ধুনীয়া লাগছে এতিয়া গধূলি খুব ধুনীয়াকৈ লাইটিং কৰিছে বহুতখিনি
হাইমত থকা হাইমৰ ওচৰত থকা যিটো ৰিভাৰ ব্ৰিজ হয় প্ৰতি বছৰে এনেকুৱাকৈ বিফৰ খ্ৰীষ্টমাছ এনেকুৱাকৈ বনায় টেম্পৰাৰীকৈ আপোনালোকে আহিব পাৰে বৰ্তমান খুব ধুনীয়াকৈ চলিছে গাইজ খুব ধুনীয়াকৈ মানুহ হয় 20 টকাকৈ পাৰ পাৰ্চন টিকেট লয় আপোনালোকে আহিব পাৰে ধুনীয়া বনাইছে গাইজ ধুনীয়া ফটো ফ্ৰেম বনাইছে কিন্তু ইনষ্টা ৰিল বনোৱাৰ কাৰণে বেষ্ট হয় গাইজ সেইটোৱে কৈ দিলোঁ আপোনালোকে আহিব পাৰে গাইজ বাকীখিনি আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ পুনৰবাৰ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই লাভ ইউ অল থেংক ইউ